ভূটানৰ ৰাজঅতিথিৰ ৰূপত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভূটানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভূটানৰ ৰজা জিগমে খেছাৰ নন্দিয়েল ৱাংচুকৰ বিশেষ নিমন্ত্ৰণত ভূটানত ডক্টৰ শৰ্মা বিশেষ বিমানযোগে পাৰত অৱতৰণ মুখ্যমন্ত্ৰীগৰাকীৰ থিম্ফুলৈ ৰাজকীয় আতিথ্যৰে লৈ যোৱা হৈছে মুখ্যমন্ত্ৰীগৰাকীক কাইলৈ অনুষ্ঠিত হ'বলগীয়া ভূটানৰ ৰাষ্ট্ৰীয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সৈতে ভূটান ভ্ৰমণলৈ গৈছে তেওঁৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাও এই সময়ছোৱাত ভূটানৰ ৰজা জিগমে ৱাংচুকৰ সৈতে জলসিঞ্চন আৰু জলবিদ্যুৎক লৈও আলোচনা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ভূটানত ভাৰতীয় ৰাষ্ট্ৰদূত সুধাকৰ দালিলাৰ আতিথ্যত নৈশ আহাৰ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে কাইলৈ ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেৰ সৈতে গ্ৰহণ কৰিব দুপৰীয়াৰ আহাৰ বুধবাৰে ভূটানৰ ৰজাৰ সৈতে সময় কটাব মুখ্যমন্ত্ৰীয়ে আৰু খন্তেক সময়ৰ পাছতে ভূটানত অনুষ্ঠিত হ'ব এডভান্টেজ আছাম 0.2 য'ত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকিব ভূটানৰ প্ৰধানমন্ত্ৰী বৈদেশিক মন্ত্ৰী শক্তি মন্ত্ৰী বাণিজ্য মন্ত্ৰী আৰু ভূটানৰ 100ৰো অধিক বিনিয়োগকাৰী তথা উদ্যোগী